নিজকে জোনমনি ৰাভাৰ ড্ৰাইভাৰ বুলি পৰিচয় দিয়া ৰিয়াজুল ইছলামৰ আছে কোটি টকীয়াৰ সম্পত্তি। জানিলে আচৰিত হ'ব যে প্ৰথমতে দিন হাজিৰা কৰি খোৱা মানুহ আছিল ৰিয়াজুল ইছলাম, কিন্তু অতি কম সময়ৰ ভিতৰতেই কোটি কোটি টকাৰ মালিক হৈ পৰিছিল ৰিয়াজুল ইছলাম। কিন্তু কেনেকৈ? জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতেই নাম ভাঙোৰ খাই পৰিছিল ৰিয়াজুল ইছলামৰ। নগাঁও আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছতেই আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৰিয়াজুল ইছলামক, আৰু তাৰ পিছতেই পোহৰলৈ আহি আছে ন তথ্য। লখিমপুৰৰ নাওবৈচাৰ কুখ্যাত নকল সোণ ব্যৱসায়ী ৰিয়াজুল ইছলামৰ আছে পৰ্বত সম সম্পত্তি। এসময়ত কাঠমিস্ত্ৰী হিচাপে হাজিৰা কৰা ৰিয়াজুলৰ বৰ্তমান কোটি কোটি টকাৰ মালিক। লখিমপুৰ আৰু নগাঁৱৰ একাংশ আৰক্ষী বিষয়াক মেনেজ কৰি ৰিয়াজুলে চলাইছিল নকল সোণৰ বেহা, আৰু অতি কম সময়ৰ ভিতৰতেই কোটি কোটি টকাৰ মালিক হৈ পৰিছিল ৰিয়াজুল ইছলামে, যিয়ে নেকি নিজকে জোনমনি ৰাভাৰ ড্ৰাইভাৰ বুলি পৰিচয় দিছে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ৰিয়াজুল ইছলামৰ লগত কিবা সম্পৰ্ক আছে নেকি আমিনা খাতুনৰ, কিয়নো ৰিয়াজুল ইছলামৰ একাউণ্টত 90,000 টকা ভৰাই দিছিল আমিনা বেগমে, আৰু এই 90,000 টকাখিনি 3জন দালালক ভগুৱাই দিবলৈ কৈছিল ৰিয়াজুল ইছলামক। গতিকে উল্লেখ্য যে আমিনাৰ লগত ৰিয়াজুলৰ কি সম্পৰ্ক আছে এতিয়ালৈকে পোহৰলৈ অহা নাই, কিন্তু ৰিয়াজুল ইছলামৰ শাহুৱেকৰ ভাষ্যত গম পোৱা যায় যে ৰিয়াজুল ইছলামৰ একাউণ্টত ধন জমা কৰাইছিল আমিনা খাতুনে। আমার যে রিয়াজুল হক এর অ্যাকাউন্টে টাকা দিল দিছেন কেন টাকাটা আমিনা যেটা অভিযোগ করছে আমি নাই দিছে আমিনার লগে চিনাকি আছে কি না 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 চিনাকি নাই না এর অ্যাকাউন্টে টাকা দিল যে ইয়া যে দেওয়ালো পুলিশে এই যে জুলমনি যে